हेलो गाइस আকৌ আহিলো মই আপোনালোকৰ মাজত মোৰ পাকঘৰ চেনেলটো লৈ আশা কৰো আপোনালোক ভালে আছে। আজি মই কি বনাম আৰু কি কৰিম দেখাম আপোনালোকক। এটো হৈছে জলকীয়া মই অলপ শুকানে ভাজি আছো। এটো মই মছলা কৰিম জলকীয়াত আৰু এয়া গাখীৰ গৰম দিছো আৰু এইখিনি হৈছে মাছ লৈ আহিছে। এটো কাটি লম। এটো তো পাবদা মাছ হয়। এয়া চাহ খালো, চাহ বনাই থৈছো আৰু এয়া ৰুটি দি চাহ খালো আৰু এইখিনি মই কাটি কুটি লৈছো। এয়া বটবটি লেচৰা হয় আৰু পিয়াজ আৰু এইখিনি হৈছে ৰসুন আৰু এইখিনি হৈছে আদা। এইখিনি মই পেষ্ট কৰি লম। মছলা কেনেকৈ পেষ্ট কৰো আৰু এটো হৈছে আমটো মই দুদিনমান পানীত তিয়াই থৈছিলো নিমখৰে। এতিয়া আজি দুদিন হৈ গ'ল। এতিয়া মই ৰ'দত দিম অলপ হালধি পাউডাৰ আৰু নিমখ দি আৰু ব্ৰেড ক্ৰাম্বছ বনাম মই আজি। কেনেকৈ ব্ৰেড ক্ৰাম্বছ বনাও এটো হৈছে ব্ৰেডটো মই তাৱাত অলপ সেকি লৈছো দুইফালে। এতিয়া মই ভাঙি এটো মই গ্ৰাইণ্ডাৰত গুড়া কৰি লম। এটো দি আলুৰ চপ বা যিকোনো চপ খাব পাৰি আৰু ভিডিওটো শেষলৈকে চাব, লগতে লাইক শেয়াৰ কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব এটা মাৰি দিব। এয়া আমটো মই ধুই পৰিষ্কাৰ কৰি লৈছো। এতিয়া মই হালধি পাউডাৰ আৰু নিমখ দি ৰ'দত দুদিনমান মেলাই দিম। তাৰ পিছত দেখাম আপোনালোকক আচাৰ বনাই কেনেকৈ হয়। এয়া নিমখ দিলো আৰু এইটো মই দুদিনমান নিমখৰ পানীত তিয়াই থৈছিলো। এতিয়া মই এইখিনি ছানি লওঁ, তাৰ পিছত দেখাই আছো। ব্ৰেডটো এতিয়া মই ভাঙি লৈছো। এইখিনি গুড়া কৰি লম। এতিয়া গুড়া কৰি আপোনালোকক দেখাই আছো। এটো ব্ৰেড ক্ৰাম্বছটো বনাই ললো মই ব্ৰেড দি। এটো ঘৰতে বনাই ললো, বজাৰতো কিনা পোৱা যায়। মই ব্ৰেড দি ঘৰতে বনালো। এতিয়া মই মছলাখিনি কৰি লম। মছলাখিনি মোৰ ৰেডি হৈ গ'ল। এটো হৈছে ৰসুন বটা, এটো আদা বটা, এটো জলকীয়া বটা আৰু এটো হৈছে পিয়াজ বটা। এয়া মছলাখিনি মই কৰি থৈ দিলো। এই মছলা মোৰ এসপ্তাহ মান যাব। এসপ্তাহ ফ্ৰিজত থৈ দিলে এনেকৈ থাকিব। এতিয়া তেনেহলে আহক মই কি ৰান্ধো দেখাম আপোনালোকক। মিঠাতেল দিছো, জিৰা দিছো, এয়া পিয়াজ বটা, মছলা হয় জিৰা, মৰিচৰ গুড়ি, মৰিচৰ গুড়ি দিলো, হালধি দিলো, হালধি পাউডাৰ, ধনিয়া গুড়া, জিৰাৰ গুড়া। এতিয়া জলকীয়া আৰু ৰসুন বাটা দি দিম। ৰসুন বাটা দিলো আৰু নিমখ আৰু জলকীয়া বাটা অলপ দি দিলো। এতিয়া মই এইটো আলু দি ঝোল বনাম। কেঁচা মাছে, মই আজি মাছ ভজা নাই, কেঁচা মাছ এয়া আলু দি ঝোল বনাম। এইখিনি কঢ়াই লওঁ, তাৰ পিছত দেখাই আছো। লেচৰা ভাজি হৈ গ'ল মোৰ। এয়া পটল বৰা আৰু এইটো হৈছে মাছ আলু দি বনাইছো। এয়া মাছ হয় আৰু এয়া আলু ঝোল বনাই আছো আৰু এয়া ভাত বহাই দিছো। তেল গৰম হ'ব দিছো, জিৰা দিলো আৰু এতিয়া মই পিঁয়াজ কুচি দিম।
সিজাই লৈছোঁ। তো মই আলুৰ চপ বনাম, তাৰ কাৰণে দেখাই আছোঁ। ৰসুন বাটা দিলোঁ আৰু আদা বাটা, এইখিনি আদা বাটা, এইটো ভাজা জিৰাৰ গুড়ি আধা চামুচ দিম আৰু গৰম মছলাৰ গুড়ি দিম আধা চামুচ, নিমখ দিলোঁ আধা চামুচ, গৰম মছলাৰ গুড়ি দি দিম আধা চামুচ, আধা চামুচে আছে। মিঠাতেল দিছোঁ, তাৰপিছত গোটা জিৰা, পিঁয়াজ, জলকীয়া কুচি আৰু ৰচুন বাটা, আদা বাটা, জিৰাৰ গুড়ি, গৰম মছলাৰ গুড়ি, নিমখ, হালধি পাউডাৰ এইখিনিয়ে দিছোঁ ইয়াত। এতিয়া মই এটা নমাই ল'ম। এতিয়া মই আলুটো ঠাণ্ডা হ'ব দিওঁ আৰু এইটো হৈছে ব্ৰেড গ্ৰাম, এইটো মই বনাই লৈছোঁ যে ঘৰতে দেখাই দিছোঁ আপোনালোকক ব্ৰেড দি। আৰু ইয়াত এটা কণী ভাঙি লৈছোঁ আৰু ওপৰেদি কেইটামান গোলমৰিচৰ গুড়ি দিছোঁ আৰু নিমখ দিছোঁ অলপ। এতিয়া মই চপৰ ডিজাইনটো বনাই লওঁ। আলুকেইটা মই বনাই ল'লোঁ। এতিয়া এয়া কণীত ডুবাই ল'ম, তাৰপিছত এই ব্ৰেড গ্ৰামত দি দিম। এতিয়া হৈ গ'ল মোৰ আলুৰ চপ, খুব সহজ, ঘৰতে বনাই খাব পাৰে। আলুৰ চপটো মোৰ ৰেডি হৈ গ'ল। এয়া এতিয়া মই খাম। এয়া চাহ লৈছোঁ। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। ঘৰত বনাই খালে খুব কম বস্তুৰে হৈ যায় আৰু খুব হেল্ডি হয়। আজিৰ ভিডিঅ'টো যদি মোৰ ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব, আকৌ কৈ দিলোঁ। আৰু মোৰ ভিডিঅ' দেখাৰ কাৰণে আপোনালোকক ধন্যবাদ।